এইবিলাক কোনে বনাই দি আছে? এই বনাই দিয়া মানুহবোৰ তহঁতৰ মতে কি অনা অসমীয়া নে অসমীয়া? ফেক ডকুমেণ্টছ, ফেক আধাৰ, ফেক ডমিচাইল, ফেক ভোটাৰ আইডি। কাৰ ওপৰত আন্দোলন কৰিব আহিছে? এইবিলাক কোনে বনাই দি আছে? এই বনাই দিয়া মানুহবোৰ তহঁতৰ মতে কি অনা অসমীয়া নে অসমীয়া? হা, এইবিলাক বনাই দিয়া মানুহবোৰ অনা অসমীয়া নে অসমীয়া? সেইটো কথা কোৱা প্ৰথমতে। যোনে বনাই দি আছে সেই বনাই দিয়াটো কোন? লিখি ৰ 120% ভিতৰত আছে, কৈছে হি ইজ এ অসমীয়া। 120% লিখি ল, দিছ ইজ এন এছমিছ পাৰ্চন। তো গুৰিত ধৰিবি, গছৰ ডাল কাটি লাভ নাই। গছৰ ডাল কাটিবি, নতুন ডাল গজিব। গছৰ যদি ডাল কাট, গছে নতুন ডাল ধৰিব। গোলাপ ফুলৰ যদি ডাল কাট, ফুলডাল বৰ ধুনীয়াকে জোপোহা হৈ পৰিব। গোলাপ ফুলৰ যদি ডাল কাট, গোলাপ ফুলডাল জোপোহা হৈ পৰিব, ফুলটো বৰ ধুনীয়া হৈ উঠিব। লাজ লাগিব লাগে আজি সেই অসমীয়াটোৰ, যিটো অসমীয়া একচুৱেলি এই ফেক আধাৰ, ফেক ডমিচাইল, ফেক ভোটাৰ আইডি বনাই আমাৰ অসমীয়াৰ চাকৰি খাই আছে। আমাৰ খিলঞ্জীয়া অসমীয়াৰ চাকৰি খোৱা আমাৰ অসমীয়া মানুহে হয়। কাৰ কাৰ মাথাত ক্ৰিষ্টেল ক্লিয়াৰলি সোমাইছে যে ভিক্টৰ দাই ধপ মাৰা নাই? কেনেকে সাহস পাইছে? কিহৰ জোৰত? টকাৰ জোৰত। এতিয়া বৰ্তমানো মোৰ লাইফটোত বহুত এনেকুৱা মানুহ থাকিব পাৰে যোনে একচুৱেলি চাই আছে যে ই বকি কি আছে বে, হা ই তো हम लोगों का क्या अंडरपेन खोल रहा है, ই তো हम लोगों का अंडरपेन खोल रहा है। अंडरपेन নহয়, মেছ মাৰি দিম। তাৰপিছত অমলেট হয় নে সিজি যায় মই নাজানো। ক'ত মেছ মাৰিম তো গম পাইছে, আমলখি হাবিটোত মাৰি দিম। আমলখিৰ যিখন হাবি আছে, আমলখিৰ হাবিখনত মেছ মাৰি দিম। তাৰপিছত বাহিডালৰ কি হয় মই নাজানো। দ্য ফল্ট ইজ আৱাৰ্ছ। প্লিজ এই কথাটো বুজি ল, ভুল আমাৰ নিজৰে।